এনেকে তুলি দিম মই এনেকে তুলি দিম হে এভৰিৱান আজি আপোনালোকক মই ডাইৰেক্ট স্পটৰ পৰা এটা ভিডিঅ' লৈ আহিছোঁ আৰু আজি আমি আছোঁ বিখ্যাত ভোগেশ্বৰ মন্দিৰত আৰু পাঠশালাৰ বজালিৰ ওচৰতে উজান উলা নামৰ ঠাই এখনত এইটো মন্দিৰ অৱস্থিত আৰু আমি আগতেও এটা ভিডিঅ' বনাইছিলোঁ যিটো ভিডিঅ' আছিল ৰুমাল স্পেচিয়েল মন্দিৰৰ বিষয়ে আৰু তাত এখন আজি ডাঙৰ মেলা হয় আৰু আজিতো আপোনালোকৰ আৰু এজন বিশেষ ব্যক্তি আমাৰ লগত আছে এজন এয়া হৈছে চাওক কোন আছে আজি ডিম্পুদা আছে আমাৰ লগত ডিম্পুদা আহিছে আমাৰ লগত চ' কেনেকুৱা লাগিছে আজি জাগা দেখা পাব কিছু দেখা পাব চ' সেইফালে থাকিব ভিডিঅ'টো বলক ভিতৰলৈ যাওক আমি ভিতৰলৈ প্ৰৱেশ কৰিলোঁ আৰু প্ৰৱেশ কৰি দেখিলোঁ ইয়াতে এখন মেলা হৈ আছে আৰু মেলাখনত আচৰিতভাৱে দোকানত ৰুমালে ৰুমাল আপোনালোকে চাই ল'ব পাৰে ৰুমালে ৰুমাল ই আমাৰ মনত কিছু প্ৰশ্ন উদয়ক সৃষ্টি কৰিলে যে প্ৰকৃততে এই মন্দিৰটোত সেৱা কৰিবলৈ মানুহে ৰুমাল কিয় বান্ধে চ' বলক ভিতৰৰ ভিডিঅ'টো শেষলৈ চাই থাকক আমি আপোনালোকক জনাই দিম এতিয়া মানুহ আপোনালোকতো দেখিছে আৰু এজন আমাক যোনে মাতিব গৈছিলে অৰ্থাৎ কমিটিৰ পৰা এয়া আছে ডিম্পু বৰুৱাৰ লগত ডিম্পু আহিছে ডাবল ডিম্পু সখী মানে এই মন্দিৰটোৰ নিৰ্মাণ সম্পৰ্কেও এক আচৰিত ধৰণৰ জনবিশ্বাস আছে আৰু এই জনবিশ্বাস অনুযায়ী এটা কাহিনী আমি শুনিবলৈ পালোঁ কাহিনীটো হৈছে এনেকুৱা ধৰণৰ এজন ব্ৰাহ্মণৰ ঘৰত এটা কপিলী গাই আছিল আৰু গাইজনীয়ে ইয়াতে থকা কিছুমান বিৰিণা আছিল আৰু সেই বিৰিণাৰ চুবাৰে এই ঠাইখিনি সম্পূৰ্ণ ভৰ্তি হৈ আছিল আৰু সেই গাইজনীয়ে প্ৰতিদিনে আহিছিল ইয়ালৈ আৰু ইয়াতে গাখীৰ দিছিল অৰ্থাৎ নিজে নিজে আচৰিত নহয়নে আৰু ব্ৰাহ্মণজনে এদিন এই ঘটনাটো দেখা পালে আৰু তেওঁ নিজে নিজে এদিন চাবলৈ আহিল আৰু লুকাই লুকাই তেওঁ দেখিলে যে গাইজনীয়ে নিজে নিজে গাখীৰ দি আছে তেতিয়া গাইজনীক যেতিয়া ৰাতি লৈ গ'ল তেতিয়া সেইদিনাই ৰাতি ব্ৰাহ্মণজনে ৰাতি সপোন দেখা পালে আৰু সপোনটোত তেওঁ দেখা পালে যে এটা ইয়াতে মূৰ্তি আছে মাটিৰ তলত আৰু তেতিয়া নেক্সট ৰাতিপুৱা যিজন ব্ৰাহ্মণ আছে সেই ব্ৰাহ্মণজনে মূৰ্তিটো উলিয়াই আনিলে আৰু ইয়াতে সেইটো মূৰ্তি স্থাপন হ'ল আৰু তেতিয়াৰ পৰাই ইয়াত গাখীৰৰ ভোগ দিয়া হয় আৰু তেতিয়াৰ পৰা এই মন্দিৰটোৰ নাম হ'ল ভোগেশ্বৰ আৰু মন্দিৰটোৰ সেইফালেও এটা মন্দিৰ আছে আৰু মাজেৰে বৈ গৈছে কালদীয়া নদী আৰু এইকেইদিন মেলাৰ কাৰণে ইয়াত এখন অস্থায়ী সাঁকো দি দিছে চ' ব'লক আমি সাঁকোৰে যাওঁ আৰু সেইফালে কি মন্দিৰ আছে সেইটো চাই আহোঁ ইয়াতে থকা গাড়ীৰ সংখ্যা দেখিয়ে হয়তো আপোনালোকে গম পাব পাৰে এই মেলাত কিমান মানুহ হয় আৰু আগলৈ যেতিয়া আমি গ'লোঁ তেতিয়া ইয়াত এটা শিৱ মন্দিৰ দেখা পালোঁ আমি লক্ষ্য কৰিলোঁ যে প্ৰতিখন থানৰ সৈতে প্ৰায়ভাগ এটা শিৱ মন্দিৰ থাকেয়ে চ' ইয়াতেও আমি এটা শিৱ মন্দিৰ দেখা পালোঁ আৰু ইয়াতেও আমি সেৱা জনাই বাহিৰলৈ ওলাই আহিলোঁ আৰু ইয়াৰ পৰা আমি এটা বাহিৰৰ সাঁকোখনৰ সৈতে এটা অতি সুন্দৰ দৃশ্য আমি দেখিবলৈ পালোঁ আপোনালোকে চাই লওক মানুহৰে সম্পূৰ্ণৰে এই মেলাখন কিমান ধুনীয়া লাগিছে এতিয়া বলক আমি আপোনালোকক জনাওঁ যে ইয়াতে ৰুমাল বাৰু কিয় দিয়ে সেৱা কৰোঁতে জনবিশ্বাস অনুযায়ী ৰুমালেৰে যেতিয়া আপোনালোকে ইয়াতে সেৱা কৰিব আপোনালোকৰ সকলোবিলাক মনোকামনা পূৰণ হ'ব বুলি জনা যায় আৰু লগতে কিছুমান ছোৱালীয়ে ভাল দৰা পাবলৈ আৰু কিছুমান শিপিনীয়ে ভাল শিপিনী হ'বলৈ ইয়াত ৰুমাল দিয়া আমি দেখিবলৈ পাওঁ ৰুমালৰ লগতে ইয়াত গামোচাও দিয়া আমি দেখিবলৈ পাওঁ তো গাইজ ইয়াতে এটা মোৰ ছাবস্ক্ৰাইবাৰ লগ পালোঁ আৰু বহুত ভাল লাগিল লগ পাই আৰু এজন লগ পালোঁ বহুত ভাল লাগিল লগ পাই আৰু আশা কৰোঁ আমাৰ ছাবস্ক্ৰাইব যিহেতু চেনেলটো অলপ সৰু হৈছে আশা কৰোঁ আমাৰ ভোগেশ্বৰ আমাৰ মন্দিৰৰ কৃপাত যাতে চেনেলটো জল্দি গ্ৰ' হয় আৰু হয়নে নহয় তো তোমালোকে আমাৰ প্ৰাৰ্থনা কৰিবা অলপমান চ' গাইজ সেইখিনিয়ে কথা লাহে লাহে যাতে জল্দি গ্ৰ' হ'ব পাৰোঁ তো ব'লক আৰু লগ পাই বহুত ভাল লাগিল ধন্যবাদ I am back. Maza.
তো গাইজ আপোনালোকে ভিডিঅ'টো দেখা পালে আপোনালোকৰ কেনেকুৱা লাগে জনাব নাপাহৰিব আমাৰ কমেণ্ট বক্সত আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু ডিম্পু দাইটো ক'লে যি ক'ব লগা আছিল চ' গাইজ আজিলৈ ইমানখিনি কালি এটা পুনৰ নতুন ভিডিঅ' এটা লগ পাম জয় আই অসম